একদম এয়া চাওক এই মজা হৈছে হালধি চালধি নোহোৱাকৈ একদম জনাইছো আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকে গম পাইছে আজি ভিডিঅ'টো একদম পুৰা মজা হ'ব গৈ আছে মই চিনাকি কৰাই দিছো হয় নমস্কাৰ কি খবৰ ভাল ভাল ঠিক আছে আপোনাৰ ঠিকে আছে একদম মজাৰ লগত জড়িত ছ'চিয়েল ছাৰ্ভিচৰ লগতো জড়িত আৰু লগতে তেওঁ ধুনীয়া খাদ্য বনায় আৰু এটা ধুনীয়া ৰেচিপি আজি আমাক বনাই খুৱাব নহয় জানো কেনেকুৱা এতিয়া নাই যিমানটো পাওঁ চেষ্টা কৰিম ভালকৈ খুৱাবৰ কাৰণে আপোনাক অ'কে বঢ়িয়া আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া নতুন ৰেচিপি এটা দেখিব আৰু মিণ্টু দাই আজি বনাই আছে মজা খাদ্য আৰু জুতি কেনেকুৱা হ'ব সেয়াও দেখিব ভিডিঅ'ৰ লগত জড়িত ভিতৰলৈ গৈ আছো লগতে মানে মিণ্টু দাই পৰা জিমত একদম মানে এক্সাৰচাইজ মেইন নহয় জানো এক্সাৰচাইজটো কৰিব লাগে সকলোৱে কৰিব লাগে ব'লা একেবাৰে ভালকৈ যাওঁ এতিয়া ঠিক আছে আৰু এইটো দেখিছে ন মিণ্টু দাই একদম জিমো আছে এটা ঘৰতে দেখুৱাই দিছে এইটো আৰু এতিয়া আমি পাগলকে গৈ আছো আৰু তাত আপোনালোকক তাতে খানাটো ৰেডি কৰোগে ন আৰু ঠিক আছে আপোনালোকে চাই থাকক এতিয়া আৰু একদম ৰেচিপি দেখিব একদম নতুন ৰেচিপি আহি আমি একদম এতিয়া পুৰা পাকঘৰত পাই গ'লো আৰু এতিয়া আৰম্ভ কৰি দিওঁ নেকি আৰম্ভ কৰি দিওঁ অ'কে বেছি গৰম গৰম হৈছে ন গামোচাখন মই লৈ লৈছোঁ অ'কে ঠিক আছে আৰু গৰমটো আচলতে যথেষ্ট পৰি আছে আৰু আজি বিশেষকৈ গৰম দিছে আৰু এই গৰমত এতিয়া মানে আৰম্ভ কৰি দিব আৰু আমাৰ মানে কেনেকুৱা ধৰণৰ কি বনিব আজি অলপ কৈ দিয়ক আপুনি আজি মানে ট্ৰেডিশ্যনেল টাইপৰ হ'ব বস্তুটো হয় যিমান পাৰোঁ দেই অ'কে আমি মানে মেঘালয়ত মানে কোচ কনফাৰেঞ্চত আমি গৈছিলোঁ হয় হয় এজন বন্ধু মানে আমাৰ জনগোষ্ঠীয়ে হয় হয় মানে বনাই খুৱাইছিলে হয় তেনেকৈ যিমান পাৰোঁ চেষ্টা কৰিম ঠিক আছে বঢ়িয়া আৰু এতিয়া আমি গৈ লওঁ আৰু যিটো আজি মানে একদম বনি আছে ৰেচিপি আপোনালোকক এতিয়া দেখুৱাই দিম কি কি আচলতে ব্যৱহাৰ কৰিছে সেইখিনিও দেখুৱাই যাম ভিডিঅ'টো চাই এতিয়া আমি আৰম্ভ কৰোঁ গাহৰি অ'কে এইটো গাহৰি ন গাহৰি এইটো গাহৰিটো আমি তেল চেল নিদিওঁ ইয়াত অ'কে মানে একদম নৰ্মেলি যেনেকৈ যিটো চব্জিৰ লগত আমি ফ্ৰাই কৰিম হয় এইটো পিঁয়াজ অ'কে এইটো লাগিব ন পিঁয়াজ লাগিব পিঁয়াজ লাগিব পিঁয়াজ কাটি থৈছোঁ ধুনীয়াকৈ হয় তাৰপিছত আপোনাৰ এইটো শুকান মানে খৰিচা শুকান খৰিচা হয় অ'কে বিলাহী দি দিছোঁ কালাৰটো আহিবৰ কাৰণে হয় অলপ সৰহকৈ কাটি দিছোঁ হয় আমাৰ এইটো নহৰু আদা অ'কে এইটো নেচাৰেল মানে বেলেগ মছলা চছলা দিয়া নাই আকৌ দেই আলু দি অলপ অলপকৈ কাটি থৈছোঁ অলপ আলু দি দিম মিহিকৈ কাটিব লাগে ন মিহিকৈ কাটি দিছোঁ অ'কে তেওঁলোকে কটাৰ দৰে আমি কাটিছোঁ হয় হয় অলপ মিহিকৈ কাটি দিছোঁ তাত এইখিনি বস্তু মানে আমাক প্ৰথমে লাগিব নহয় জানো প্ৰথমে মানে ইয়াতে কুকাৰটো মানে দি ল'ব লাগিব নহয় জানো এইখিনি মানে অলপ ভাজি ল'ম হয় তেলৰ তেলে ভাজি বনাম খানাটো অ'কে মানে মানে ইয়াত তেল ব্যৱহাৰ নকৰোঁ তাৰমানে ঠিক আছে মছলা চছলাও তেনেকৈ নাই হয় এই যিখিনি আপোনালোকক দেখালোঁ হয় সেইখিনিয়ে ধুনীয়াকৈ আমি আপোনাক দেখাই আছোঁ ঠিক আছে বঢ়িয়া আৰু এতিয়া অ'কে মানে প্ৰথমে চৰ্বিখিনি বস্তু চৰ্বিৰ পৰা আমি তেলটো উলিয়াই ল'ম হয় এক্সট্ৰাকৈ তেল নিদিম আৰু ঠিক আছে মানে প্ৰথমে এই চৰ্বিখিনি অকণমান ভাজি ল'ব লাগিব নহয় অলপ ভাজি পেলাই তেলটো উলিয়াই লৈছোঁ তেলটো উলিয়াই ল'ব লাগিব মানে এক্সট্ৰাকৈ তেল দিব নালাগে আৰু এক্সট্ৰাকৈ নিদিওঁ আৰু এইটো ইয়াৰ তেলে বনোৱাৰ যিটো টেষ্ট হয় সেইটো আপোনাৰ এইটো তেল দিলে টেষ্টটো নোলাব তেলটো নোলায় না এইটো কমপ্লিট বইল নিচিনা হ'ব আপোনালোকে মেঘালয় গৈছিলে তাতে কি মানে প্ৰগ্ৰেম কিয় হৈছিলে তাত কোচৰ আপোনাৰ কনফাৰেঞ্চ হয় প্ৰত্যেক বছৰে হয় মানে মেঘালয়তে কোচ আছে নেকি নাই ভাৰতবৰ্ষৰ যিকোনো জেগাতে কোচ আছে কিন্তু মেঘালয়ত মেক্সিমাম মেঘালয়ত হওক উজনি আপোনাৰ নগাঁৱত হয় আৰু তুৰাত এনেকৈ কনফাৰেঞ্চ পাতি থাকে আমি গৈ থাকে ন অ'কে মানে কোচ সম্প্ৰদায়ৰ মানুহ ডাঙৰ মানে এটা যথেষ্ট সংখ্যক মানুহ মেঘালয়তো আছে আৰু তাত মানে কনফাৰেঞ্চ হৈ থাকে তেওঁলোকৰ বছৰি আৰু দাদাহঁত গৈছে তাতে আৰু সেইখিনি ষ্টাইলে আজি দেখুৱাব আছে নহয় জানো সেই তেলখিনিতে কৰিব লাগিব সেই তেলখিনি প্ৰথমে উলিয়াই ল'ব মানে প্ৰথমে দেখিছে এইবোৰ পিঁয়াজ মানে গোটেইখিনি প্ৰথমে ৰেডি কৰি ল'ব তাৰমানে অ'কে বিলাহী দিছোঁ আৰু এইপিনে পৰা তেল ওলাই আহিছে এতিয়া আপোনাৰ আলুগুটি দি দিম ইয়াতে আলুগুটি একেলগে দিব তাৰমানে আলুখিনি মানে মিহি কাটি লয় ন আলুগুটি মিলিকাই দিলোঁ তেতিয়া বস্তুটো মানে ভাগি গ'লে অকণমান জোলটো ওলালে মানে বইল নহয় ইয়াৰ পিছত দি দিম আমি হয় শুকান খৰিচা অ'কে যিটো শুকান খৰিচা ৰাখি থৈছিলে পুৰা একদম ৰেডি কৰি আছে ভিতৰতে আৰু লগত গৰম কেনেকুৱা লাগিছে কওক গৰমটো বহুত বেছি মানে গৰমটো মাৰি ল'ব লাগে নহয় জানো পুৰা মিছল কৰি ল'ব লাগিব ধুনীয়াকৈ মানে হেৰি কৰি ল'লে প্ৰায় হৈ গৈছে হা এইটো পুৰা তেলখিনি ওলাই গৈছে প্ৰায় আমি কমাই ল'ব লাগিব আমাৰ তেলখিনি তাতে ওলাই যাব ন আমি লাষ্ট নহৰু আৰু পিঁয়াজ আছে হয় বেলেগ ইয়াত একো মছলা নাথাকে এইকেইটা বস্তু দি দিছোঁ খাই ল'ম এইটো মানে তেলখিনি উলিয়াই লৈছে তেলটো পুৰা ওলাই গ'ল তেল দেখিছে ইয়াত তেল ধুনীয়া উলিয়াই লাগিছে নহয় হৈ গৈছে প্ৰায় হয় এতিয়া আমি ইয়াত দি দিম হা এতিয়া আমি নিমখ দি দিছোঁ হয় এইটো নিমখ দি দিছে ইয়াতে আমি মানে বহুত পানী দি দিলেও বেয়া হৈ যায় নহয় বেছি পানী দিলেও মানে বস্তুটো বেয়া হৈ যাব মানে টেষ্ট নহ'ব টেষ্ট জলকীয়া পিনিটো জানেই জলকীয়াটো কেঁচা জলকীয়া দিলে ভাল হয় এতিয়া বহাই দিলে আমাৰ হুইচেল মাৰিব 3টা হয় প্ৰায় এইটো 15-20 মিনিটত খতম হৈ যাব ন আপোনালোকে দেখিলে পুৰা প্ৰেছাৰ কুকাৰ বহাই দিলে এতিয়া অকণমান ধৈৰ্য ধৰিব লাগিব নহয় জানো অকণমান ধৈৰ্য ধৰিব বেছি নালাগে 15-20 মিনিটত হৈ যাব আৰু দাদাৰ লগতে কথা এটা সত্য বাকী কওক আপোনাৰ কাম কেনেকুৱা চলিছে সমাজৰ কেনেকুৱা চলিছে ঠিকে আছে কাম বন
কৰি আছো বাৰু কথা হ'ল কি কাম বন কৰি থকাৰ পিছতো এই মাজত অকণমান খেলি মেলি হ'ল আৰু মাজতে শুনিছিলো আপোনাৰ ৰাস্তা কিবা দাদাই মানে ৰাস্তা এটাৰ কাম কৰি আছিলে কি হ'ল কাহিনীটো কৈ দিয়কচোন সেইটো একচুৱেলি সেই গাড়ীগাঁৱত আছে হয় গাড়ীগাঁৱত মানে কি হ'ল ব্লক খাই গ'ল প্ৰথমতে আমাৰ ব্লকটো শ্বৰ্ট হৈ গৈছিলে হয় মানে শ্বৰ্ট হৈ যোৱাৰ পিছত আমি বস্তুটো কেলৈ শ্বৰ্ট হৈছে চাইছিলোঁ হয় তেতিয়া মানে কি হ'ল আমাৰ অলপ ব্লক আনিবলগীয়া হৈছিলে হয় হয় য'ত ত'ত ব্লক বহি আছে বদলি থাকোঁতে মানে এখন মানুহৰ কাষতে তাৰমানে হয় ফেমেজিৰ তলতে মানে বহুত ব্লক সোমাই আছিলে মানে ৰাস্তা পঠাই লৈ গৈছে ৰাস্তা লৈ গৈছে তাৰপিছত চাওঁতে মানে কি হ'ল হয় ওলাই ওলাই গৈ আছে বস্তুবিলাক মানে ৰাস্তাই উঠাই লৈ গৈছে ৰাস্তা আচলতে মানে আপোনালোকৰ ভালৰ কাৰণে আচলতে ৰাস্তাটো বনে সদায় ৰাস্তাটো নিজৰ বনিলে নিজৰে সুবিধা হয় নহয় জানো আৰু এনেকে যদি ৰাস্তাই উঠাই লৈ গুচি যায় আচলতে সেইটো লৈ গ'লে প্ৰব্লেম হ'ব চবৰে প্ৰব্লেম হ'ব মানে আপোনালোকৰে আচলতে যেতিয়া মানে অহা যোৱাৰ ক্ষেত্ৰত প্ৰব্লেম হৈ যাব আৰু পিছততো বেলেগক দুখীয়তো কাম নাই আৰু তেনেকুৱা আচলতে প্ৰব্লেম আজিকালি ফেচ কৰে মানে বহুত 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 জেগাত যিটো খাইছিলোঁ হয় তেনেকৈ খাব লাগিব হয় নেকি মাংস আৰু ভাত তাত দালি বেলেগ একো নাই নাই তাততো দালি চব্জি একো খোৱা নাই আমি মাংস ভাতে খাইছিলোঁ তাত মানে দালি ইমান নাখায় ন তাত সেইবোৰ এতিয়া আমি তাত যেনেকৈ খাইছিলোঁ হয় এনেকৈ খাম দেই ইয়াত মানে এতিয়া চাউল বহি গৈছে আনিলে আমাৰ 5টা হুইচেল মাৰিলে এতিয়া মানে 5টা হুইচেল হৈ গ'ল মাৰিলে হয় এতিয়া আমি বন্ধ কৰি দিম মানে এতিয়া গেছটো বন্ধ কৰি দিব নেকি গেছটো বন্ধ কৰি দিম এতিয়া অকণমান ৰখিবলৈ ঠাণ্ডা হ'ব একদম এয়া চাওক এই মজা হৈ যাব হালধি চালধি নোহোৱাকে এনেকুৱা একদম দেখিছে কালাৰ কেনেকুৱা কালাৰ ইমান ধুনীয়া কালাৰ হৈছে আৰু এইটো ৰাজটো কি তাৰমানে এইটো ৰাজটো এইটো বইলিঙৰ এইটো জলগোষ্ঠীৰ ৰাজ আৰু এতিয়া মইতো তোমালোকে আমি একেলগে খাইহে দেখি আহিছো আমি টেষ্টে কৰিছো হয় খাই চালে গম পাবা কেনেকুৱা হৈছে গম পাইছো আৰু দেখিছে কালাৰটো ইমান ধুনীয়া হৈ গ'ল আৰু আপুনি তাত হালধিয়ে দিয়া নাছিল মই গম পাইছিলো কিন্তু চব একদম পুৰা মছলা হালধি দিয়া নিচিনা একেবাৰে জলকীয়া ওলাই আছে পুৰা গ্ৰীণ হৈ আছে একদম পুৰা ৰেডি হৈ গ'ল আৰু ভাল হৈ গ'ল ন এটা আমাৰ একদম পুৰা ষ্টাৰ্ট কৰিব পাৰিম আৰু এতিয়া ষ্টাৰ্ট কৰিব পাৰিম এতিয়া ভাত উলিয়াই আমি যাম একেলগে বহিম অ'কে আৰু আমাৰ একদম আহি গ'ল যিটো দেখিছিলে আপোনালোকে এইটো একদম পুৰা পৰ্ক বনাইছিলে যে এইটো পুৰা বইল পৰ্ক হৈ দেখিছে নহয় আৰু বহুত ধুনীয়া কালাৰ হৈছে এয়া দেখিছে ন আপোনালোকে আৰু এইপিনে পুৰা ঘটিত পানী দিছে আৰু নালাগে হৈ যাব আৰু এইটো চাওক এইটো একদম বইল পৰ্ক দেখিছে নহয় এই কালাৰ চাওক একদম ইমান ধুনীয়া একদম কালাৰ হৈ গ'ল ইয়াত হালধি মছলা একো দিয়া নাছিলে ন এইখিনি লৈ লৈছোঁ গ্ৰেভিটো চাওক মানে কি ক'ম আৰু এতিয়া খাওঁ খাওঁহে লাগি আছে চালেহে গম পাৰ্থ এতিয়া কেনেকুৱা হৈছে নহয় ভালৰ নিচিনা হৈছে অ'কে বঢ়িয়া এতিয়া মজা একদম প্ৰথমে টেষ্ট কৰি চাম এতিয়া ন টেষ্ট কৰি চালে গম পাই যাম এতিয়া আৰু দেখাতটো মানে বহুত ধুনীয়া লাগিছে আৰু এতিয়া টেষ্ট কৰি চাইছো ইয়াত আহিছে নহয় ধুনীয়া মাংস ন আৰম্ভ কৰি দিওঁ আৰম্ভ কৰ ঠিকে আছে বঢ়িয়া কৰা মানে ক্লাছ হৈছে ধুনীয়া হৈছে ভাল হৈছে একদম বঢ়িয়া মজা হৈছে একদম এইপিনে মাংস আৰু এইপিনে নেমু টেঙাও আছে পিঁয়াজ জলকীয়া গোটেইখিনি আছে দাদা ইয়াতে আৰু পানী খাবৰ কাৰণে বাতি ব্যৱহাৰ কৰিছে অলপ পানী খাই লওঁ আৰু এতিয়া অকণমান আমি খাই লৈছোঁ আৰু টেষ্ট বহুত ধুনীয়া হৈছে খৰিচা আৰু যিটো আপোনাৰ আদা নহৰু তাৰ টেষ্টটো একদম ধুনীয়াকৈ ওলাই আহিছে যোনটো গ্ৰীণ চিলি দিছিলে আৰু গ্ৰীণ চিলিটো এটা দেখিছিলোঁ আপুনি মই গ্ৰীণ চিলিটো গোটাকৈ দিছিলে আপুনি কিন্তু ইয়াত পৰা ফাটি পেলাই তাৰ ৰসটো ওলাই আহিছে গতিকে বহুত বেছি জ্বলা হোৱা নাই না কম জ্বলা হোৱা নাই একদম মাজত আছে আৰু এতিয়া আমি খাই লওঁ আৰু লগতে আমি বাকী এতিয়া আৰু ৰাস্তাটোৰ কামখিনি গম পালোৱে আপোনাৰ আৰু বাকী কেনেকুৱা চলি আছে আৰু বাকী ঠিকে আছে আৰু বৰ্তমানটো এইবোৰ গম পাইছে মাছৰ এইবোৰ প্ৰব্লেম চলি আছে নহয় জানো মাছ খোৱাতকৈ আমাৰ গাহৰি মেইন হয় আৰু হয় নে নহয় মানে মাছটো একচুৱেলি খোৱাত আপত্তি নাই কিন্তু খাই লৈ কি হৈছেনো মানুহ হয় মাছটো মানে বহুত সাৰ দিয়ে মাছ দিয়ে হয় তেওঁলোকে নিজৰ যিটো পুখুৰীত মাছ খায় সেইটো সাৰ নিদিয়ে হয় মই প্ৰেক্টিকেল এজন বন্ধুৰ লগত গৈছিলোঁ তেতিয়া মই গম পাইছিলোঁ সেইখিনি বস্তু পৰাপক্ষত নোখোৱাই ভাল মাছটো থলুৱা মাছে খাব লাগে আৰু আমাৰতো ইয়াত ধুনীয়াকৈ আমিতো নিজেও মাছ পুহিব পাৰোঁ ডেফিনেটলি পাওঁ কাৰণ কেলৈ আমাৰ মানুহখিনি এতিয়া ৰাজপথত যদি ঘূৰি থাকে নহ'ব কাম বনে লাগিব লাগিব হয় এতিয়া কথা হ'ল কি এতিয়া এইবোৰ কথাই নহয় আচলতে প্ৰত্যেকটো মানুহে নিজে কৰিব লাগিব আজি মোৰ বাৰী এখন আছে মোৰ বাৰীখনত মই আজি আগত যেতিয়া গাঁৱত আছিলোঁ হয় তেতিয়া কিন্তু মই জলকীয়া হালধি আলুগুটি পিঁয়াজ নহৰু মই কিনি খোৱা নাই সঁচা কথা নিজে কৰিছিলে আপুনি একেবাৰে নিজে কৰি খাওঁ বিভিন্ন ধৰণৰ মানে তাত খেতি কৰিছিলোঁ মই কাঠকটীয়াত খেতি যেতিয়া আছিলোঁ মই তেনেকৈ যদি চবেই যদি আমাৰ থলুৱা মানুহে কৰে তেতিয়া বস্তু পানীৰ দাম নাবাঢ়ে নহয় কাম কৰিব লাগিব আৰু প্ৰত্যেকটো মানুহে এতিয়া যেনেকৈ মিয়াক লৈ এটা চৰ্চা চলি আছে সেইটো কাৰণে মানুহে কামে বনাই কৰে আগৰ পৰাই কৰিব লাগে নিজে কৰি নিজে উৎপাদন কৰিলে আমি কালি আমি স্বাৱলম্বীও হ'ব পাৰিম নহয় জানো
সেইটোৱে কথা মই এতিয়া ক'লে কিডাল হ'ব মোৰ ঘৰতে এতিয়া মোৰ ভাইটিকেইটা মোৰ মাটি আছে যিমানে নাথাকক তাৰ সেই মাটিতে মই আগত খেতি বাতি কৰি নিজৰ বস্তু শাক পাচলি খেতি কৰি খাওঁ মোৰ ভাইটিকেইটাই নকৰে গতিকে উদাহৰণ চবেই কৈছোঁ দেই মই বেলেগক ক'ব যোৱা নাই সমালোচনা মই কৰিব যোৱা নাই কিন্তু কৰিব লাগে মানুহৰ মুখে কৈ যায় এইবোৰ টিভিত কিবা এইবোৰ কৈ থাকে যে প্ৰেক্টিকেলি কৰিব লাগে এতিয়া যোনটো আমাৰ চলি আছে যোন আমি থলুৱাভাৱে আমি উৎপাদন কৰিব বিচাৰিছোঁ আচলতে আমাৰ মাছ বা আমাৰ শাক পাচলি যিখিনি আমি কণ্টিনিউটিটো ৰাখিব পাৰিম না এইটো ডাঙৰ কথা নহয় জানো মই এটা কথা বুজাওঁ আমাৰ মানুহখিনিয়ে বজাৰত বিকিব নালাগে অন্ততঃ নিজৰ যিখিনি আমাৰ গাঁৱত যথেষ্ট মানুহ আছে টাউনতো কিমান মানুহ আছে আমাৰ তেওঁলোকে নিজৰ খাদ্যৰ যিখিনি সামগ্ৰিক প্ৰয়োজন বাৰীখনতে কৰিব পাৰে সেইখিনিকে কৰকচোন প্ৰথম তাৰপিছত মাৰ্কেটখন লওক মোৰ কথাটোহে দেই বঢ়িয়া পাইছোঁ দাদা এটা ভাল কথা কৈছে আচলতে তেওঁ নিজেও বহুত মানে ষ্ট্ৰাগল কৰি আহিছে গতিকে সেইকাৰণে তেওঁ নিজৰ এক্সপিৰিয়েঞ্চত শ্বেয়াৰ কৰিছে তেওঁ আজি ৰাস্তাৰ কাম কৰাৰ আগতে তেওঁ নিজৰ খেতি বাতিৰ লগত জড়িত আছিলে নহয় জানো গতিকে সেইখিনি এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছে আৰু আচলতে আমাৰ নিজৰ বস্তুখিনি আমি নিজে কৰি যাব লাগিব আমি মানে মনটো ভাঙি মানে পাৰ্থ মই তেতিয়া তোমাক কোৱা নাছিলোঁ মোৰ ষ্ট্ৰাগলৰ কথাটো অলপ চলপ তুমি জানা লোকে মুখে হ'লেও জানা মোৰ গাঁৱতো গৈছা বা মোৰ এতিয়া ঘৰুৱা তোমাৰ সম্পৰ্ক মোৰ ষ্ট্ৰাগলটো তুমি ভালকে জানা মই এসাঁজ খাই এসাঁজ নোখোৱাকো আমি ডাঙৰ হৈ অহা ল'ৰা এতিয়া আমি নিজকে সেইবিলাক আমি কথা মনত পেলাব লাগিব আৰু খেতি মানুহ কৰিবই লাগিব আলুগুটি পিঁয়াজৰ দাম এইবোৰ কৰি লাভ নাই আমি নিজে কৰিব পৰা কামখিনি কৰি যাব লাগিব মই আজি বিয়া পতাৰ পিছতে যেতিয়া মই বিয়া পাতি আনিছোঁ তেতিয়া মই গাঁৱতে আছোঁ কাঠকটীয়াত তেতিয়া মানে মোৰ মানে অৱস্থা মানে বহুত বেয়া হৈ গৈছিলে কি কৰি কি খোৱা খাম তেতিয়া আমি ইনকম নাই ছোৱালী লৈ আহিলোঁ তেতিয়া মানে নিজৰ বাৰীখনক লৈ মই ব্যস্ততা হৈ গ'লোঁ তেতিয়া মোৰ মনত আছে মিঠাতেলকণো মই নিকিনো কেলৈ কিনো মিঠাতেলটো কিনিবই লাগিব কাৰণ কেলৈ আমিতো খেতি কৰিলে এবাৰে পাওঁ সেই মিঠাতেলৰ সৰিয়হ খেতি কৰিছিলোঁ আমি ধানটো দায়ে এচাহ হাল বাই আমি মটৰ মাহ সিঁচি দিওঁ আমি খেতি কৰিবই লাগিব খেতি কৰোঁ বুলি ক'লে মানে আলুগুটি খেতি কৰিছোঁ মই যিখিনি লাগতিয়াল বস্তু মানে আমাৰ যিখিনি লাগতিয়াল খেতি নিজৰ উৎপাদন মাটি ধেৰ হ'ব বুলি কথা নাই কিন্তু ধানটো দায়ে আপুনি এচাহ হাল বাই পেলাই মটৰ মাহ সিঁচি দিয়কচোন সেই নৰাভত বাগৰি যায় মই নিজে কৰা কিন্তু এতিয়া ঘেঁহু খেতি ঘেঁহু খেতি মই সেইদিনা তোমাক ফোন কৰিছিলোঁ নেকি ঘেঁহু খেতিতে মই ঘেঁহু আটা ৰুটি যে খাওঁ মই আজিলৈকে নিজে খেতি কৰা ঘেঁহুটো খোৱা যে সেইকাৰণে মই আজিলৈকে ৰুটি নাখাওঁ বঢ়িয়া কাৰণ নিজে খেতি কৰি যিটো ঘঁহি ৰুটি খাইছোঁ সেই ৰুটিটো পোৱা নাই আজিলৈকে বঢ়িয়া মই যে আজি 3-4 দিন হ'লে তোমালোক কথা পাতিছোঁ ঘেঁহু খেতি কেতিয়া কৰিম মই নিজে ভাল হৈ গৈছোঁ এইবাৰ কৰিম তোমাকো তুমি থাকিবা ঠিকে আছে বঢ়িয়া আৰু বেছি মাটি নাই অলপ মাটি আছে আৰু দেখিছেনে আচলতে দাদাই এটা ধুনীয়া কথা কৈছে আজি আহি এটা যেতিয়া তেওঁ আজি এটা আহি মানে এইটো সময়ত মানে এইটো জেগা পাইছে আহি আচলতে সেইখিনি কৰাৰ আগতে তেওঁ বহুত কষ্ট কৰি গৈছে আৰু আচলতে আমি মানে নতুন প্ৰজন্ম এইটোৱে কৰিব লাগিব যে অকল আমি চাকৰিকে থাকিলে নহ'ব তাৰমানে নিজৰ কামখিনি কৰি গৈ থাকিব লাগিব চাকৰি চবকে চাকৰি যদি চবেই কৰে খেতি কোনে কৰিব চাকৰি লাগিব চাকৰি কৰিব আমাৰ খেতি পথাৰ যিখিনি আছে যিটো মজা আছে ন বেলেগৰ একো মজা নাই বঢ়িয়া আৰু তাৰ লগত আমি যথেষ্টখিনি কথা পাতি আছোঁ আৰু এতিয়া আমি এবাৰ খাই লওঁ আৰু অলপ পিছত তাৰ লগত আৰু কথা পাতিম আৰু প্ৰথমে আমি এতিয়া জুতি লৈ লওঁ দেখিলে নহয় আজি মিণ্টুদা ঘৰত আহিলোঁ আৰু ধুনীয়া খাদ্য মিণ্টুদা একদম নিজ হাতেদি বনাই খোৱালে ধন্যবাদ বহুত একদম মেঘালয় আম পাতি ন এতিয়া খানাটো একেই হ'ল নহয় একে হ'ল একদম মেঘালয়ৰ পৰা একদম আম পাতিৰ খানা যিটো খাই আহিছিলে আচলতে কৈ আছিলে কেনেকে বইল খাইছিলো বোলে তাত মই ক'লো যে তেতিয়া আমাকো খুৱাব লাগিব আহি আমিও মানে বস্তুটো চাওঁ কেনেকেনো খাই আহিছিলে আপোনালোকে আৰু তেওঁ একচুৱেলি কৈ আছিলে যে আহা বুলি আৰু আজি ধুনীয়াকে মিলাই আহি গ'লো আৰু খাই খুব সোৱাদ লাগিলে আৰু লগতে কথাও পাতিলো মিণ্টুদা নিজৰ কথাও অলপ ক'লে আমাক আচলতে তেওঁ কেনেকৈ মানে ষ্ট্ৰাগল কৰি আহি আজি এইখিনিলৈ পাইছে অকণমানকে আমাক ক'লে ধুনীয়াকৈ আৰু ভাল লাগিলে আচলতে আৰু লাইফত ছাকচেছ হ'বৰ কাৰণে আমি আচলতে কষ্ট কৰিবই লাগিব মানে উইদাউট কষ্ট আমি কেতিয়াও মানে ছাকচেছ হ'ব নোৱাৰো সেইটো একদম সঁচা কথা ৰেচিপিটো টেষ্ট কৰক ঘৰত আপোনালোকেও খাওক আৰু যদি কেতিয়াবা মন যায় আহিব একদম মিণ্টুদাই আপুনিয়ে কৈছে সকলোকে ৱেলকাম কৰি থৈছে খাব মন থাকিলে একদম ক'বই আৰু গতিকে ধন্যবাদ থাকিলে আপোনালোকক ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে আৰু পেজটো লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ লগত সদায় থাকিব আমি সদায় আছোঁ অ'কে গতিকে আপোনালোকক ধন্যবাদ থাকিলে ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে আকৌ নতুন এটা জেগাত নতুন এটা ভিডিঅ' লৈ লগ পাই আছোঁ বাই বাই